ৰাহুল মই গম পাইছিলোৱে তোমালোক ল'ৰাবোৰ তেনেকুৱাই প্ৰথমে মিঠা মিঠা কথা কৈ প্ৰেমৰ জালত ছোৱালীবোৰ ফচাই ল'বা তাৰপিছত আমনি পালে কিবা নহয় কিবা বাহানা বনাই ছোৱালীক এৰি দিবা আৰে নেকি তুমি ভুল বুজিছা মই সেইবোৰ একো ভবাই নাই মই তোমাক টাইম পাছ কৰি থকা হ'লে 7 বছৰ তোমাৰ লগত নাথাকিলোহেঁতেন তুমি মোক ইমান বছৰে বুজিয়ে নাপালা হ'ব ৰাহুল তুমি মোক একো বুজাব নালাগে মই সব গম পালো মই যাওঁ আৰু মোক ফোন নকৰিবা আজিৰ পৰা নেকি তেনেকুৱা নকৰিবা প্লিজ আহি দিয়া সৰু ল'ৰা হৈ থকা নাই নহয় তুমি মা মোৰ আপোনাক কথা এটা ক'ব আছে বোৱাৰী কচোন কি কথা মা ৰাহুল এতিয়া ডাঙৰ হ'ল চাকৰিও কৰে সি নিজৰ ভাল বেয়া বিচাৰ কৰিব জনা হ'ল আৰু মোৰো এইখন ঘৰত অকলে অকলে কাম কৰি আমনি লাগিছে তই কি ক'ব বিচাৰিছ মই গম পাইছোঁ বোৱাৰী মই ৰাহুলৰ কাৰণে ছোৱালী চাই আছোঁ তহঁতি গম নোপোৱাকৈ তই আৰু বেছি দিন এইখন ঘৰত অকলে কাম কৰিব নালাগে বুজিছ মা আচলতে ৰাহুলে ছোৱালী এজনী ভাল পায় আৰু তাইকে বিয়া পাতিম বুলি কৈছে ঘৰত কথাটো ক'ব নোৱাৰি সি গোটেইটো মন চন মাৰি কিবা হৈ গৈছে জানেনে কি ৰাহুলে ছোৱালী ভাল পায় তাক মই বাৰে বাৰে কৈ আছিলোঁ যে এইখন ঘৰত মই মোৰ পচন্দ মতেহে ছোৱালী আনিম সি কথাটো জানি বুজিও এইবোৰ কাম কৰি আছেনে তই কচোন বোৱাৰী যদি ছোৱালীজনী ব্যৱহাৰ পাতি ভাল হয় তেনেহ'লেতো একো কথা নাই কিন্তু যদি তাই অহংকাৰী আৰু দন্দুৰী হয় তেতিয়াহ'লেতো এইখন ঘৰ হৈ থাকিবনে বাৰু হ'ব দে মই ভাবি চাম বাৰু ঠিক আছে কিন্তু মা যদি আপুনি বেয়া নাপায় ৰাহুলে পচন্দ কৰা ছোৱালীজনীৰ লগতে তাৰ বিয়াখন পাতি দিয়ক পিছত যদি সি তাইক পলুৱাই আনে আমাৰ কমখন বদনাম হ'বনে ঠিক আছে তই ৰাহুলক কৈ দিবি যে আমাৰ ঘৰলৈ সি নিকিতাক লৈ আনক কাইলৈ মই তাইক লগ কৰিব বিচাৰিছোঁ হ'ব বাৰু ৰাহুল কাম হৈ গ'ল তুমি কাইলৈ নিকিতাক আমাৰ ঘৰলৈ লৈ আহিবা মায়ে লগ কৰিম বুলি কৈছে কি সঁচাকে নে বৌ থেংক ইউ ছ' মাছ বৌ আপুনি নোহোৱা হ'লে মোৰ কি যে হ'লহেঁতেন মই এতিয়াই নিকিতাক কল কৰিছোঁ ৰ'ব আৰে বাহ ৰাহুল আমাৰ সৰু বোৱাৰীচোন দেখিবলৈ বৰ ধুনীয়া ক'ত পালিও ইমান ধুনীয়া ছোৱালীজনী মানে হ'ব হ'ব এতিয়া লাজ কৰি দেখাব নালাগে নিকিতা আমি কাইলৈ তোমালোকৰ ঘৰলৈ গৈ আছোঁ তোমাক চাবলৈ ঘৰত গৈ মাহঁতক ক'বাগে দেই চাওক বাইদেউ আমাৰ একো আপত্তি নাই আমাৰ নিকিতাৰ বিয়া আপোনালোকৰ ল'ৰাৰ লগত কৰাবলৈ ইমান ভাল ঘৰখন পাইছে তাই তেনেহ'লে বিয়াৰ ডেট ফিক্স কৰিব পাৰোঁ ন নিশ্চয় নিশ্চয় বোৱাৰী তই পাকঘৰত অকলে অকলে কাম কৰি আছ যে নিকিতা উঠাই নাই নি এতিয়ালৈ নাই মা তাই এতিয়ালৈ উঠাই নাই বিয়াৰ ভাগৰ চাগে শেষেই হোৱা নাই তাইৰ সৰু বোৱাৰী তুমি বিয়া হৈ অহা এইখন ঘৰলৈ 2 মাহ হ'ল নহয় এতিয়ালৈকে তোমাৰ এইখন ঘৰ নীতি নিয়মবোৰ শিকিবৰ হোৱাই নাই নেকি তুমি সদায় সদায় ৰাতিপুৱা দেৰিলৈকে শুই থাকা আৰু ৰূপাই অকলে অকলে এই ঘৰৰ সকলো কামবোৰ কৰিব লাগে কিয় হা মা আপুনি মোক কিয় খং কৰিছে মই আগৰ পৰাই দেৰিলৈকে শুই থাকোঁ ৰাতিপুৱা আৰু এইটো কথা ৰাহুলেও জানে ৰাহুলে আপোনালোকক কোৱা নাছিলে নেকি এইটো কথা মই তাক সুধিছিলোঁ যে মই দেৰিকৈ শুই উঠিলে আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি কিন্তু সিচোন তেতিয়া নহয় বুলিয়ে ক'লে আৰু এইটো কৈছিলে যে মই এইখন ঘৰত নিজৰ ইচ্ছা মতে থাকিব পাৰিম এতিয়া আপুনি কিয় মোক কথা শুনাইছে কাৰণ এইখন ঘৰ মোৰ মতে চলে তোমাৰ মানুহটোৰ মতে নহয় বুজিলা আজিৰ পৰা মই যি ক'ম তুমি তাকেই কৰিব লাগিব ক্ষমা কৰিব মা মই ৰাহুলক আগতেই কৈছিলোঁ যে মই ঘৰৰ সকলো কাম কৰিম কিন্তু সোনকালে শুই নুঠোঁ তেনেহ'লে ৰাতিপুৱা ব্ৰেকফাষ্ট কোনে বনাব হা যদি তুমি সোনকালে শুই নুঠা ৰাতিপুৱাই তেনেহ'লে মোৰ ডাঙৰ বোৱাৰী অকলে অকলে কিমান কাম কৰিব তুমি থাকিও যদি তাইক সহায় নকৰা তেনেহ'লে তোমাৰ থকা নথকা একো লাভেই হোৱা নাইচোন চাওক মা মই এইখন ঘৰত চাকৰিনী হ'বলৈ অহা নাই সেইকাৰণে মোক আপুনি কোনো কথাতেই বাধা দিবলৈ চেষ্টা নকৰিব দেখিলিনে ডাঙৰ বোৱাৰী নিকিতাই কেনেকৈ মোৰ মুখে মুখে উত্তৰ দিছে মা মোৰেই ভুল আছিলে মই ৰাহুলৰ বিয়াখন নিকিতাৰ লগত
মাতি দিবলৈ আপোনাক জোৰ কৰিছিলোঁ। মই যদি ৰাহুলৰ হেল্প নকৰা হ'লে তাই এইখন ঘৰতে কেতিয়াও বোৱাৰী হৈ নাহিলেহেঁতেন। নিকি, মোৰ বৰ ভোক লাগিছে, কিবা এটা বনাই আনাচোন জল্দি। চৰি ৰাহুল, মই পাকঘৰলৈ যাব নোৱাৰোঁ। কিন্তু কিয় নিকি? কাৰণ পাকঘৰ সকলো দায়িত্ব তোমাৰ বৌৰাই চম্ভালি আছে। তেওঁ পাকঘৰৰ পৰা আঁতৰি দিলেহে মই সোমাব পাৰিম। যদি তোমাৰ ইমান ভোক লাগিছে যোৱা আকৌ, তোমাৰ বৌক গৈ কোৱাগৈ মই ইয়াত তোমাৰ একো হেল্প কৰিব নোৱাৰোঁ। ঠিক আছে বাৰু। নিকিৰ হৈছে কি? তাই কিয় এনেকুৱা ব্যৱহাৰ কৰিছে? বৌ শুনকচোন, আমাৰ ঘৰত এইবোৰ কি চলি আছেনো? নিকিক মই মাত্ৰ কিবা এটা খাবলৈ দিবহে কৈছিলোঁ, তেতিয়া তাই ক'লে যে পাকঘৰৰ সকলো দায়িত্ব বোলে আপুনি লৈ থৈছে, সেইকাৰণে তাই পাকঘৰলৈ নাহে। নাজানো আৰু ৰাহুল, এইখন ঘৰত এইবোৰ কি চলি আছে। তোমাৰ লাভ মেৰেজ কৰাই মইহে এতিয়া বিপদত পৰিছোঁ জানানে। মোৰ এতিয়া এনেকুৱা লাগিছে যেন মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ তোমালোক দুটাৰ বিয়াৰ দায়িত্ব লৈ। কিন্তু বৌ হৈছে কি? আপুনি তেনেকৈ কিয় কৈছে? বেয়া নাপাবা ৰাহুল, কিন্তু নিকিতা এইখন ঘৰৰ কাৰণে ঠিক হোৱা নাই। তাই এইখন ঘৰে নহয় বেলেগ এখন ঘৰতো থাকিব নোৱাৰে। তাই ব্যৱহাৰ পাতি বহুত বেয়া ৰাহুল, কাৰো লগত ঘৰত ভালকৈ কথা এষাৰ নাপাতে জানানে। সদায় মোৰ লগত নহ'লে মাৰ লগত কাজিয়া লাগে তুমি অফিচলৈ যোৱাৰ পিছত। বৌ আপুনি চিন্তা নকৰিব, মই নিকিক বুজাম বাৰু। নতুন হৈ আছে যে, সেইকাৰণে চাগে এইখন ঘৰৰ মানুহবোৰৰ লগত মিলিব পৰা নাই। 2 মাহ হৈ গ'ল ৰাহুল নিকিতা এইখন ঘৰলৈ অহা, এতিয়ালৈকে তাই মোৰ আৰু মাৰ লগত মিলিব পৰা নাইনে? হয় বোলে বহুত মানুহ আছে এইখন ঘৰত, তেনেকুৱাওতো নহয়। বৌ আই এম চৰি, হয়তো মোৰেই ভুল সিদ্ধান্ত আছিলে নিকিক এইখন ঘৰৰ বোৱাৰী কৰি অনাৰ, কিন্তু এতিয়া তাইক ঠিক কৰিবই লাগিব। सजना है मुझे सजना के लिए, सजना है मुझे सजना के लिए। ৰাহুল কি হ'ল? তোমাৰ মুখখনকে বেলুন ফুলাৰ নিচিনাকে ফুলি আছে। বৌয়ে একো খাবলৈ নিদিলে নেকি তোমাক? তেনেকুৱা একো কথা নাই নেকি, কিন্তু বৌয়ে এইখন ঘৰৰ কাৰণে যিমানবোৰ ছেক্ৰিফাইচ কৰিছে আজিলৈকে, তুমি হয়তো কেতিয়াও কৰিব নোৱাৰা। আৰে ৰাহুলৰ কি হ'ল আকৌ? নিশ্চয় বাইদেৱে কিবা কথা লগাইছে তাক দেই। বাইদেউ আপোনাক এটা প্ৰশ্ন সুধোনে? অঁ কোৱা নিকিতা। বাইদেউ বেয়া নাপাব, কিন্তু এই 10 মিনিটত আপুনি মোৰ মানুহজনক এনেকুৱা কি কথা ক'লে যে সি আপোনাৰ ইমান গুণগান কৰি তৎ পোৱা নাই? আগতে অকল শাহু মায়েহে আপোনাৰ গুণগান গাইছিলে, আজিচোন মোৰ মানুহতেও একেবাৰে আপোনাৰ গুণ বখানি তৎ পোৱা নাই। আপুনি এনেকুৱা কি কৰিছে যে সকলোৱে আপোনাৰ ইমান গুণ গায়, নে ঘৰৰ মানুহবোৰ পাগল হয়? নিকিতা প্লিজ মনে মনে থাকা। মই তোমাৰ কথা মনে মনে শুনি আছোঁ বুলি এইটো নহয় যে তোমাৰ যি মন যায় তুমি মোক তাকেই ক'বা। তুমি এতিয়া বোৱাৰী হ'লা, ডাঙৰক সন্মান কৰিবলৈ শিকা। বাইদেউ মই এনেকুৱাই, মোৰ মনৰ ভিতৰত যি আহে তাকে চিধা মুখৰ আগত কৈ দিওঁ। আপোনাৰ নিচিনা নহয়, পেটত এটা মুখত এটা, বুজিলে? সৰু বোৱাৰী বহুত হৈ গ'ল তোৰ অভদ্ৰামী। মোৰ ডাঙৰ বোৱাৰীয়ে বহুত সহ্য কৰিছে তোক। তই জানিব বিচাৰিছিলি নহয় মোৰ ডাঙৰ বোৱাৰীয়ে এইখন ঘৰৰ কাৰণে কি কৰিছে? তেনেহ'লে শুন, তাই আমাৰ ঘৰখনৰ মানুহবোৰৰ বাহিৰেও বেলেগ মানুহকো সন্মান দিছে, কাৰো লগত তোৰ নিচিনাকৈ তৰ্ক নকৰে। কিন্তু তইতো কাৰোবাক সন্মান কৰাটো দূৰৰেই কথা, ডাঙৰৰ কাষত থিয় হোৱাৰো যোগ্য নহয়। মা চুপ থাকক আপুনি, মোৰ আৰু আপোনাৰ কথা শুনাৰ ধৈৰ্য নাই, বুজিলে? মই জানো আপুনি মোক তলে তলে দেখিব নোৱাৰে, কাৰণ মোক এইখন ঘৰলৈ ৰাহুলে ভাল পাই বিয়া পাতি আনিছে, যিটো আপুনি মুঠেই পচন্দ নকৰিছিলে। কিন্তু এটা কথা মনত থ'ব যে এইখন ঘৰত মোৰো সিমানেই অধিকাৰ আছে যিমান আপোনাৰ ডাঙৰ বোৱাৰী। নিকিতা মনে মনে থাকা। আজি মোৰ এনেকুৱা লাগিছে যেন তোমাক বিয়া পাতি মই বহুত ডাঙৰ ভুল কৰিলোঁ। ওলাই যোৱা আমাৰ ঘৰৰ পৰা। বাহ ৰাহুল বাহ, আজি তুমি তোমাৰ মা আৰু বৌৰ কাৰণে মোক তেনেকৈ কথা ক'বলৈ আহিছা? ময়ো এনেকুৱা এখন ঘৰত থাকিব নোৱাৰোঁ য'ত মোৰ ভেলু নাই। ভেলু তাক দিয়া হয় নিকিতা, যোনে ভেলুৰ মিনিং বুজি পায়। কিন্তু তুমি কাৰো ঘৰৰ বোৱাৰী হৈ থকাৰ যোগ্যই নহয়। কথাৰ প্ৰতি ডাঙৰক মুখে মুখে উত্তৰ দিয়া, কাৰো কথাই নুশুনা। আৰু জানানে, তোমাৰ আৰু মোৰ বিয়া কেতিয়াও নহ'লহেঁতেন যদি বৌয়ে মাক নক'লেহেঁতেন। ৰাহুল হ'ব, যোৱা তুমি ইয়াৰ পৰা। আমাৰ মাইকী মানুহৰ কথাৰ মাজত তুমি নোসোমাবা। নহয় বৌ, এইক যদি আজি মই ঠিক নকৰোঁ, তেনেহ'লে এই অভদ্ৰামী দিনে দিনে বাঢ়ি গৈ থাকিব। ৰাহুল তই যাচোন ইয়াৰ পৰা, বোৱাৰীক মই বুজাম নহয়। তাই এতিয়া কথাবোৰ বুজি পোৱা হোৱা নাই, পিছত নিজে বুজি পাব। বাইদেউ মা মোক ক্ষমা কৰি দিব, মই মোৰ অহংকাৰত ইমানেই উঠি গৈছিলোঁ যে আপোনালোকৰ মৰমবোৰ দেখিয়ে নাপালোঁ। বন্ধুসকল, আমাৰ কাহিনীটো আজি ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহোঁ। ধন্যবাদ।